নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্ঞানৰ টুকুৰা মজিয়ালৈ। আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰিম আমাৰ দেশ ভাৰতবৰ্ষৰ বিষয়ে কিছু ৰোমাঞ্চকৰ তথ্যৰ বিষয়ে। ভাৰতবৰ্ষ বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ আৰু পৃথিৱীৰ সপ্তম বৃহত্তম ৰাষ্ট্ৰ। ভাৰতৰ বিশ্বৰ সকলোকৈ দীঘল সংবিধান আছে আৰু ভাৰত 138 কোটি জনসংখ্যাৰে বিশ্বৰ দ্বিতীয় আবাদীৰ দেশ। ভাৰতৰ পশ্চিমে পাকিস্তান, উত্তৰ পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ ৰাষ্ট্ৰ অৱস্থিত। ভাৰতত মুঠ 29খন ৰাজ্য আৰু 9খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী হৈছে দিল্লী। ভাৰত পুৰণি সভ্যতাসমূহৰ ভিতৰত সকলোতকৈ উন্নত সভ্যতা হয়। ভাৰতবৰ্ষত বহুবাৰ শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰি ৰাজত্ব কৰিব বিচাৰিছিল, কিন্তু আপোনালোকক ক'বলৈ গ'লে 5000 বছৰৰ ইতিহাসত ভাৰতে কেতিয়াও কোনো এখন দেশতে প্ৰথমে আক্ৰমণ কৰা নাছিল। ভাৰতীয় ৰেল এছিয়াৰ সকলোতকৈ ডাঙৰ ৰেলৱে নেটৱৰ্ক হয়। আপুনি জানি আচৰিত হ'ব যে ভাৰতীয় ৰেলৱেত নিযুক্ত কৰ্মচাৰীৰ সংখ্যা কেইবাখনো দেশৰ জনসংখ্যাতকৈ বেছি। শুনিবলৈ আচৰিত হ'ব পাৰে, কিন্তু এয়াই সত্য যে ভাৰতীয় ৰেল সেৱাত 16 লাখতকৈ অধিক লোক নিযুক্ত হৈ আছে, যি থাইলেণ্ড, ইছলেণ্ড আৰু ভেটিকান চিটিৰ নিচিনা কেইবাখন দেশৰ মুঠ জনসংখ্যাতকৈ বহুগুণে বেছি। সোণ ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ সকলো দেশতকৈ আগত, কিয়নো সোণ ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ। ভাৰতত পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ডাক ব্যৱস্থা আছে। ক'বলৈ গ'লে ভাৰতীয় ডাক ব্যৱস্থা পুৰণি হৈছে, তথাপিও ইয়াৰ অবিহনে কোনো চৰকাৰী কাম সম্পূৰ্ণ নহয়। ভাৰতত ডাকঘৰৰ সংখ্যা পৃথিৱীৰ অন্যান্য দেশৰ তুলনাত বহুগুণে বেছি। ভাৰতবৰ্ষৰ প্ৰত্যেকখন গাঁও বা চহৰত ডাকঘৰ দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষৰ শিক্ষা ক্ষেত্ৰতো যথেষ্ট আগবঢ়া হয়। ভাৰতৰ মুঠ সাক্ষৰতাৰ হাৰ 74.04%। বিশ্বৰ সকলোতকৈ অৰ্থাৎ বিশ্বৰ আটাইতকৈ ডাঙৰ স্কুল চিটি মণ্টেছৰী স্কুল ভাৰতৰ লক্ষ্ণৌত অৱস্থিত, য'ত 45,000 শিক্ষাৰ্থী, 4,500 শিক্ষক আৰু কৰ্মচাৰীৰ লগতে 30,000 কম্পিউটাৰ আছে। হিন্দী হৈছে ভাৰতৰ আধিকাৰিক ভাষা। আপোনালোকক ক'বলৈ গ'লে ভাৰতত হিন্দীৰ পিছতে বেছি ব্যৱহাৰ কৰা ভাষাটোৱেই হৈছে ইংৰাজী। 2003 বৰ্ষৰ 92তম সংবিধানৰ সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত আধিকাৰিক ভাষাৰ সংখ্যা হৈছে 22টা। বাজেটৰ কম হোৱা স্বত্বেও ভাৰত অন্তৰীক্ষ কাৰ্যকলাপৰ ক্ষেত্ৰত পৃথিৱীৰ শীৰ্ষ 5খন দেশৰ ভিতৰত অন্তৰ্ভুক্ত। ভাৰত বিশ্বৰ এনেকুৱা এখন দেশ যিয়ে প্ৰথম প্ৰয়াসতেই মংগল গ্ৰহলৈ যান পঠাবলৈ সক্ষম হৈছিল। কেৱল ইমানেই নহয় যে চন্দ্ৰত পানী আছে বুলি প্ৰথমে ভাৰতে অনুসন্ধান কৰি উলিয়াইছিল। ভাৰতত প্ৰত্যেক 12 বছৰ মূৰে মূৰে আয়োজন কৰা কুম্ভ মেলালৈ কোটি কোটি মানুহৰ সমাগম ঘটে। ইয়াত ইমানেই ভিৰ হয় যে যাক অন্তৰীক্ষৰ পৰাও দেখা পোৱা যায়, যি ভিৰ পৃথিৱীৰ কোনো প্ৰান্ততে একেলগে দেখা পোৱা নাযায়। আপোনালোকে হয়তো ক্ৰিকেট জগতৰ প্ৰত্যেকটো খবৰ ৰাখে, কিন্তু আপুনি জানে যে ভাৰত কাবাডীৰ ক্ষেত্ৰত কিমান আগবঢ়া? ভাৰতীয়সকলৰ বাবে গৌৰৱৰ কথা যে এতিয়ালৈকে হোৱা মুঠ 6খন কাবাডী ৱৰ্ল্ড কাপত ভাৰতেই চেম্পিয়ন হৈছে। ইয়াৰ উপৰিও ভাৰততে প্ৰথম চেছ আৰু লুডু খেলৰ দৰে খেলৰ আৰম্ভ হৈছিল। কেৱল ইমানেই নহয়, ভাৰতেই প্ৰথম শূন্যৰ আৱিষ্কাৰ কৰিছিল। আমাৰ কাপোৰত লগোৱা বুটাম, চুলিত লগোৱা শ্বেম্পু, জোখ মাখৰ বাবে মাপ আৰু প্লাষ্টিক চাৰ্জাৰীৰ দৰে কামো ভাৰততে আৱিষ্কাৰ হৈছিল। ইয়াতকৈও গৌৰৱৰ কথা যে যিটো সময়ত 17-18 শতিকাত বিশ্বত বস্ত্ৰ পিন্ধিবলৈ মানুহে বন্য জীৱ জন্তু হত্যা কৰিছিল, সেই সময়ত ভাৰতেই একমাত্ৰ দেশ আছিল যিয়ে সমগ্ৰ বিশ্বকে শিকাইছিল যে বন্য জীৱ জন্তু হত্যা নকৰাকৈ কপাহৰ পৰা কেনেকৈ কাপোৰ তৈয়াৰ কৰি পিন্ধিব পাৰি, আৰু তেতিয়া বাহিৰৰ পৰা বহুতো লোকে আহি ভাৰতৰ এই কপাহী কাপোৰ তৈয়াৰ কৰা পদ্ধতিৰ বিষয়ে শিক্ষা লৈছিলহি। বন্ধুসকল, এয়াই আছিল আমাৰ দেশ ভাৰতবৰ্ষৰ বিষয়ে জানিবলগীয়া কিছু গুৰুত্বপূৰ্ণ তথ্য। ভিডিঅ'টো কেনে পালে এটা কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। লগতে এতিয়ালৈকে যদি আপোনালোকে আমাৰ ইউটিউব চেনেল জ্ঞানৰ টুকুৰা ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ সময়ত কাষত থকা বেল আইকনটো নিশ্চয়কৈ প্ৰেছ কৰিব। আপোনালোক সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।